নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অল ইনফো ইন আছামিজ চেনেললৈ। আপোনালোকে নিশ্চয় গম পাইছে আজি কি টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ যাই আছো। তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউব নামৰ এই জনপ্ৰিয় এপটোত বহুজনে ভিডিঅ' আপলোড কৰি নিজৰ জনপ্ৰিয়তা লগতে আৰু বহু ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু আপোনালোকে জানেনে ইউটিউবৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি? যদি ভালদৰে নাজানে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। ইউটিউবৰ প্ৰথম প্ৰচেছটো হৈছে আপুনি ভিডিঅ' আপলোড কৰোঁতে বেলেগৰ পৰা ভিডিঅ' ডাউনলোড কৰি আনি নিজৰ চেনেলটোত ভিডিঅ' আপলোড কৰিলে নহ'ব, আপুনি নিজে কণ্টেণ্ট বনাই ভিডিঅ' আপলোড কৰিব লাগিব। দ্বিতীয় নম্বৰ প্ৰচেছটো হৈছে আপোনাৰ চেনেলটোত 1 বছৰৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। 3 নম্বৰ প্ৰচেছটো হৈছে 1 বছৰৰ ভিতৰতে সেই চেনেলটোত 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিব লাগিব। তাৰে পিছৰ প্ৰচেছটো হৈছে মনিটাইজেশ্যন। আপোনাৰ যেতিয়া 1 বছৰৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হ'ব, তেতিয়া আপোনাৰ মনিটাইজেশ্যনৰ অপশ্যন আহিব ইউটিউবৰ ফালৰ পৰা। তাৰে পিছৰ প্ৰায় 3 দিনৰ ভিতৰত আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব, অৰ্থাৎ আপোনাৰ চেনেলটোত ডলাৰ হিচাপে পইচা সোমোৱা আৰম্ভ হৈ যাব। $1 ইণ্ডিয়ান পইচাত কনভাৰ্ট কৰিলে 72 টকা হয়। আৰু আপুনি তেতিয়াহে পইচা উলিয়াব পাৰিবা যেতিয়া আপোনাৰ একাউণ্টত $100 সম্পূৰ্ণ হ'ব। এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি দিব, আৰু যদি ভাল লাগিল এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক যদি এনেকুৱা হেল্পফুল ভিডিঅ' লাগে তেন্তে কমেণ্ট বক্সত জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।